এইবাৰ প্ৰথমবাৰ আহিছোঁ আৰু আজি যিটো ত্ৰিবেণী সংগম আজি খুব সুন্দৰ পৰিৱেশ এটা এটাই ভাল লাগিলে যে ইয়াৰে যিটো পৰিৱেশ উৰ্জাটো আজি বাবাক ৰুদ্ৰাভিষেকো হ'ল আৰু ইয়াতে ভৱিষ্যত পৰিকল্পনা এটা খুব সুন্দৰ মন্দিৰ এটা ঘাটৰ আশা কৰিছোঁ যাতে অসমৰ অন্য এটা যিটো মানুহৰ বিশ্বাস মানুহৰ আশা আৰু যিটো এটা মানুহৰ সদায় সেৱা প্ৰাৰ্থনা নজনা যুৱক আমি সদায় মংগল হ'ব তেনেকুৱা এটা খুব সুন্দৰ এটা তীৰ্থস্থান যেন গঢ়ি উঠে। ধন্যবাদ।